নমস্কাৰ, আজি হৈছে ৩ ছেপ্টেম্বৰ। এনি নিউজ 24 সকলো দৰ্শকৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ড থাকিলেই এজন লোক ভাৰতীয় নহয়। উচ্চতম ন্যায়ালয়ৰ ডাঙৰ ৰায়। আধাৰ কাৰ্ড থাকিলেই এজন লোক ভাৰতীয় নহয়। ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় আধাৰ কাৰ্ড। উচ্চতম ন্যায়ালয়ৰ ডাঙৰ মন্তব্য। আধাৰ কাৰ্ডে এজন লোকৰ নাগৰিকত্ব প্ৰমাণ নকৰে। আধাৰ কাৰ্ড থাকিলেই এজন লোকে বাসস্থানৰ অধিকাৰ নাপায়। বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ডাঙৰ মন্তব্য। আধাৰ কেৱল পৰিচয় পত্ৰহে, নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয়। নিৰ্বাচন আয়োগে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আধাৰ লগতে অন্য প্ৰমাণপত্ৰও বিচাৰিব পাৰে। ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মাল্লা বাগচি বিচাৰপীঠৰ এই মন্তব্য। একাংশ ৰাজনৈতিক দলে আধাৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ হ'ব লাগে বুলি দাবী কৰিছিল। উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে ৰাজনৈতিক দলসমূহৰ এই দাবী। আধাৰ কাৰ্ডক কেতিয়াও নাগৰিকত্বৰ প্ৰমাণপত্ৰৰ মৰ্যাদা দিব নোৱাৰি বুলি মন্তব্য এছ.চিৰ। পৰৱৰ্তী খবৰ, লুইনজ্যোতি গগৈ কোন হয়? জমিয়তৰ কথা ক'বলৈ ক'ত সাহস পালে লুইনে? মাদানীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি ক'বলৈ লুইন কোন? মেহমুদ মাদানী অসমলৈ অহাটো অপৰাধ নেকি? কিহৰ ভিত্তিত মাদানীক গ্ৰেপ্তাৰ কৰিব লাগে? লুইনজ্যোতি গগৈ কোন হয়? লুইনজ্যোতি গগৈক উভতি ধৰিলে AIUDF-এ। মুছলমানৰ শত্ৰু অসম জাতীয় পৰিষদ। বিজেপিয়ে পোনপটীয়াকৈ শত্ৰুতা কৰে। অজাপে পিছফালৰ পৰা শত্ৰুতা কৰে। মুছলমানৰ পেট আৰু পিঠি দেৱালত লাগি গৈছে। পিছলৈ যাবলৈ আৰু ঠাই নাই। লুইনজ্যোতি কাৰ লগত আছে? লুইনে নিজৰ কাম কৰক। জমিয়তৰ কথা ক'বলৈ ক'ত সাহস পালে লুইনে? লুইনজ্যোতি গগৈৰ বিৰুদ্ধে সৰব AIUDF। মেহমুদ মাদানী অসমলৈ অহাটো অপৰাধ নেকি? কিহৰ ভিত্তিত মাদানীক গ্ৰেপ্তাৰ কৰিব লাগে? পৰৱৰ্তী খবৰ, আহি আছে শুকুৰালী 2.0 বিজেপিক পৰাস্ত কৰিবলৈ মই সাজু। হুক্কাৰ শুকুৰালীৰ। লোকসভা বিধানসভাৰ পিছত এইবাৰ BTR নিৰ্বাচনত শুকুৰালী। নিৰ্বাচনী বতাহৰ দৰে হঠাৎ আবিৰ্ভাৱ শুকুৰালীৰ। বিজেপি, BPF, UPPLক পৰাস্ত কৰিবলৈ মই সাজু। BTCৰ সকলো সমস্যা মই সমাধান কৰি দিম। সকলোকে মাতি দিম। 20 আৰু অধিক ভোটত মই নিৰ্বাচনত জিকিম। মই 100% নিৰ্বাচনত জিকিম। মই যলৈকে যাওঁ 500 মানুহ মোৰ বাবে ৰৈ থাকে। শুকুৰালী 2.0 আহি আছে। প্ৰতিপক্ষৰ বুকু কঁপি উঠিব। বিজেপিক আমি বিদায় দিবই লাগিব। বিজেপিৰ কৰ্মী হিচাপেও মোক হাৰাশাস্তি কৰি থাকিল। বিজেপিৰ দিনত মই একোৱেই নাপালো। খেল খেলিবলৈ মই সাজু, সকলোৱে দেখিব। পৰৱৰ্তী খবৰ, মোক লৈ কিয় ভয় অসমৰ মুখ্যমন্ত্ৰীৰ? নামঘৰ যদি সংকটত আছে, মছজিদো সংকটত আছে। ক্ষমতাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই অচিনাকি মানুহৰ কথা কয়। ক্ষমতাৰ বাবে মিয়া শব্দ ব্যৱহাৰ কৰি থাকে হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ চলাই নিৰ্দনীয় কাম কৰিছে চৰকাৰে। যিসকল বিদেশী তেওঁলোকৰ বহিষ্কাৰ কৰক, আপত্তি নাই। যিসকল ভাৰতীয় তেওঁলোকক পুনৰ সংস্থাপন দিয়ক। মই শূন্য, মুখ্যমন্ত্ৰী ডাঙৰ মানুহ। মোক লৈ কিয় ভয় অসমৰ মুখ্যমন্ত্ৰীৰ? মোক বাংলাদেশ বা জেললৈ প্ৰেৰণ কৰক, মোৰ আপত্তি নাই। উচ্ছেদ অভিযান কেৱল নিৰ্বাচনৰ বাবে উদ্দেশ্য প্ৰণোদিত। নামঘৰ যদি সংকটত আছে, মছজিদো সংকটত আছে। মই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত আছো। মোক বাংলাদেশলৈ পঠিয়ক। মুখ্যমন্ত্ৰীৰ সন্মুখত মই শূন্য, তেওঁ মহান। মই সাধাৰণ নাগৰিক, মুখ্যমন্ত্ৰী হিৰো। মোৰ ককা দেউতা স্বাধীনতা আন্দোলনত 20 বছৰ জেলত আছিল। পৰৱৰ্তী খবৰ, আমেৰিকাৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে চীনে। ৰাছিয়া আৰু উত্তৰ কোৰিয়াই বিস্ফোৰক অভিযোগ ট্ৰাম্পৰ। আমেৰিকাৰ বিৰুদ্ধে ৰচা হৈছে ভয়ংকৰ ষড়যন্ত্ৰ। তিনি শক্তিশালী ৰাষ্ট্ৰৰ বিৰুদ্ধে সন্দেহৰ আঙুলি। ৰাছিয়া, চীন, উত্তৰ কোৰিয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিলে খোদ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। একলগ হ'ল ৰাছিয়াৰ পুটিন, চীনৰ জিপিচিং, উত্তৰ কোৰিয়াৰ কিম জং উন। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে শুভেচ্ছা দিলে চীনৰ জিনপিংক। মোৰ এই শুভেচ্ছা পুটিন আৰু কিম জং উনলৈ পঠিয়ালো। আপোনালোক আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি থাকক। ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ নিজৰ শক্তি দেখুৱালে চীনে। চীনৰ সামৰিক শক্তিক সাক্ষী হৈ ৰ'ল পুটিন আৰু কিম জং উন। 100খনতকৈ অধিক ফাইটাৰ জেট, মিছাইল, টেংক প্ৰদৰ্শন কৰা হ'ল হাইপাৰছনিক অস্ত্ৰও চীনৰ সৈতে হাতে হাতে মিলালে পুটিন আৰু কিম জং উনে। ইয়াৰ পিছতেই ট্ৰাম্পৰ প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত। পৰৱৰ্তী খবৰ, আমি 26ত বিজেপি চৰকাৰ উৎখাত কৰিম। ডি ভোটাৰ প্ৰাংগণত ক্ষোভ হিন্দু বঙালীৰ। অসমত বিজেপি চৰকাৰ হিন্দু বাংলাদেশী আনিছে। BTC নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কাম কৰিম। নিৰ্বাচনত হিন্দু বঙালীয়ে 100% ভোট দিছিল বিজেপিক। 100% ভোটৰ বাবেহে অসমত বিজেপি চৰকাৰ আহিছে। ইচ্ছা কৰিলে হিন্দু বঙালীয়ে চৰকাৰ বনাবও পাৰে। ইচ্ছা কৰিলে গাদীৰ পৰা চৰকাৰক উৎখাত কৰি দিবও পাৰে।
ইয়াৰ প্ৰমাণ অনাগত BTC নিৰ্বাচনত আমি দিম। ইয়াৰ বাবে আমি সকলো হিন্দু বঙালী এক হৈছোঁ। অসমৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ আগত হিন্দু বঙালীৰ ভোট পাবলৈ মিঠা কথা কয়। ২৬ৰ নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিম। হিন্দু বঙালী নাম দি ভোটৰ গোচৰৰ পৰা প্ৰত্যাহাৰৰ দাবী। গোচৰ প্ৰত্যাহাৰ নকৰিলে প্ৰতিশোধ লোৱাৰ হুংকাৰ। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ। কোকৰাঝাৰ ভাওৰাগুৰি খেৰাজিত তীব্ৰ প্ৰতিবাদ। নিউজ ডেস্ক ৰিপৰ্ট, এনি নিউজ 24।